Good morning everyone, welcome back to my channel. আপোনালোকে চাই আছে সম্প্ৰীতি ব্লগ আৰু ইয়া বাজিছে মৰ্নিংৰ 6টা আৰু আমি এতিয়া ওলাই যাম মৃত্যুঞ্জয় মন্দিৰলৈ বুলি গা পা ধুই ৰেডি হৈ আছো এতিয়া মেখেলা চাদৰজোৰ পিন্ধি ওলাও আৰু আমি আছো তেজপুৰত লগৰজনীৰ ঘৰত আৰু এতিয়া আমি সবেই একেলগতে তেজপুৰৰ পৰা যাম নগাঁৱলৈ তাৰ ইয়াৰ পৰা চাগে 2 ঘণ্টামান লাগিব তাৰলৈকে যোৱা 2 ঘণ্টা অহা 2 ঘণ্টা ইয়াৰ পৰা বেছি দূৰ নহয় আৰু তেন্তে স্কিপ নকৰাকৈ ব্লগটো চাই থাকক ওলাই মেলি হ'ল আমি যাবলৈ ওলাইছোঁ আৰু ঘৰৰ পৰা এয়া আমি তিনিজনীয়ে এতিয়া খোজকাঢ়ি গৈ আছোঁ গাড়ীখন অকণমান আগত আছে মানে আৰু আজি বহুত বেছি ৰ'দ আৰু চাওকচোন মই ইমান গৰমৰ ৰঙা কাপোৰযোৰ পিন্ধি আহিছোঁ আৰু এনেই আৰু মন্দিৰলৈ গ'লে মানে ৰঙা কাপোৰযোৰ পিন্ধিলে ভাল লাগে আৰু কিবা এটা বুলি পিন্ধি লৈছোঁ আৰু আমি এইফালে এতিয়া মন্দিৰ পাবলৈ হৈছে আৰু মন্দিৰটো অকণমান ভিতৰলৈ মানে অকণমান গাঁৱৰ ভিতৰলৈ আছে আৰু এইফালে দেখিছেনে ইমান ধুনীয়া পথাৰ আৰু এয়া আমি পালোহি চক মৃত্যুঞ্জয় মন্দিৰ চাওকচোন কিমান ডাঙৰ কিমান ধুনীয়া আৰু মন্দিৰটো দেখিয়ে চাওকচোন মনটো বহুত বেছি ভাল লাগি গৈছে মোৰ আৰু ইয়াৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া আৰু দেখিছেনে গাড়ীখন যে ৰখাই থৈছে সেইটো ফালৰ পৰা মন্দিৰলৈ সোমাব লাগে তেন্তে মন্দিৰত সোমোৱাৰ আগতে বস্তু কেইটামান লৈ লওঁ আৰু এইটো চাওকচোন এইটো যে শিৱই যে লৈ থাকে লগত এইটো বোলে তাত বোলে বান্ধিব লাগে নেকি বুলি কৈছে আৰু এই দোকানত সুধিছিলোঁ বস্তু লোৱা হৈ গ'ল এইফালে আমি পূজাৰ কাৰণে বস্তু লৈ ল'লোঁ এতিয়া তেন্তে বলকচোন সোমাই যাওঁ ভিতৰলৈ আৰু এইফালে চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয় আৰু এইফালে চেণ্ডেলযোৰ খুলি লওঁ আৰু এতিয়া আৰু আমি এইফালে গৈ আছোঁ এতিয়া ধূপ আৰু চাকি জ্বলাবলৈ কাৰণে ধূপ আৰু চাকি জ্বলোৱা জেগা বেলেগ আৰু এইফালে চাকি বন্তি জ্বলাই আমাৰ হৈ গ'ল আৰু এতিয়া যাওঁ আমি মন্দিৰৰ ওপৰলৈ আৰু মই অলপ আগতে দেখাইছিলোঁ যে ডম্বৰুটো বান্ধিব লাগে বুলি তো ইয়াতে বান্ধিব লাগে আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ আৰু এইফালে দেখিছেনে প্ৰসাদ দিয়া জেগা এইটো ইমান ভিৰ হৈছে ইয়াতে মন্দিৰৰ ওপৰলৈ উঠি আহোঁতে আমাৰ 12 বাজি গ'ল ইমান বেছি গৰম আছিল মানে ভৰি মানে পুৰি গৈছে মানে এই মানুহকেইগৰাকীক দেখিছেনে কেনেকৈ আহিছে দৌৰি দৌৰি ৰবা কৰিবা যোৱা সময় ৰিলছ কেইটামান বনালোঁ ফটো কেইখনমান উঠিলোঁ এতিয়া যাবলৈ ওলালোঁ আৰু ঘৰলৈ বুলি এইফালে ভিডিঅ' দেখি গম পাইছে চাগে মানুহবিলাকে কেনেকৈ দৌৰি দৌৰি আহিছে পাৰিলে গৰমৰ দিনত মানে ইমান গৰম বেছি পৰিলে মানে নাযাব মানে ভৰি মানে সঁচাকৈ বহুত পুৰি নিব মানে বহুত জ্বলি গ'ল আমাৰ ভৰি বহুত দেৰিলৈকে জ্বলি আছিল
মন্দিৰৰ পৰা আহি লগৰ এজনী তাত সোমালোঁ, তাতে ভাত খালোঁ। কিন্তু ভিডিঅ' যে একেবাৰে কৰা নহ'ল, একদম পাহৰি থকা হ'ল মানে। ইমান গৰম পৰিছিল, তাতে মেখেলা চাদৰযোৰ পিন্ধি আছোঁ, মানে ভিডিঅ'ৰ কথা পাহৰি থকাই হ'ল আৰু। তেন্তে গাইজ, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যোনসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।